নামটো কি তোমাৰ তুমি স্কুলত হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা। হেল্ল' গাইজ আৰু আমি গৈ আছোঁ ক'ত আৰু কি কাৰণে গৈ আছোঁ মানে একচুৱেলি মানে কথাটো হৈছিলে এইটো আৰু সেই কথাটো হ'ল ধৰক বিতুপন দাই মানে মোক আজি ফোন কৰিছিলে ৰাতিপুৱা ফোন কৰি পিনি আজি কাৰণে কালিয়ে কৰিছিল ফাৰ্ষ্ট মই এইটো জানো যে এটা মটৰ ব্লগ হ'ব চ' মটৰ ব্লগ হ'ব কেনেকৈ ক'ত হয় কি কথা মই এইবিলাক একো নাজানো চ' মই যাবলৈ লৈছোঁ মোৰ গুৰুজীৰ লগত বিতুপন দাৰ লগত গৈছোঁ ব্লগ কৰিবলৈ ক'ত কৰিবলৈ গৈছোঁ চাই যাওক মানে কি আপোনালোকে গম পাব মই থাম্বনেইলটো বনামে সেইটোৰ ওপৰত আৰু টাইটেলটো দিছোঁ চাগে সেই বুলিয়ে চ' আপোনালোকে পঢ়িছে আৰু থাম্বনেইল চাই পিনি গম পাইছে হয় আমি গৈ আছোঁ য'ত গৈ আছোঁ আপোনালোকে পঢ়িব পাইছে আৰু দেখিছে আৰু ব'লক যাওঁ এক্সপ্ল'ৰ কৰোঁ নতুন ডেষ্টিনেশ্যন নতুন জেগা কিবা উইদাউট এম উইদাউট ৰিজন কি টপিকৰ ওপৰত কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব পাৰিছোঁ বা কি ধৰণে আপোনালোকক এণ্টাৰটেইন কৰিব পাৰিছোঁ চাই যাওক আৰু জানে নহয় লাইক কৰি যাব ষ্টাৰ্ট কৰিছিলোঁ ঘৰৰ পৰা আৰু আপোনালোকে চাই আহিছিলে কিন্তু মই আহি পিনি লৈছোঁ ফাৰ্ষ্ট ব্ৰেকটো আৰু ফাৰ্ষ্ট ব্ৰেকটো লৈছোঁ বেলেগৰ ঘৰত নহয় মই বিতুপন শইকীয়া যাৰ ঘৰত আপোনালোকে দেখিছে শইকীয়া ভেৰাইটি আৰু চেণ্ডাৰ আৰু মোৰ বাইকখন আজিলৈ ইয়াত থাকক আৰু ইয়াতে চলোঁ আজি এইখন লৈ নাযাওঁ বিতুপন শইকীয়া যাৰ বাচন্তীৰ লগত যাম বলক যাওঁ আৰু বিতুপন দাই এতিয়া কিমান দেৰি কৰে 2000 years later. মোক এইখিনি দায়িত্ব চিকিউৰিটিৰ কাৰণে দায়িত্ব মোকে দিছিলে মই বহুত দেৰি চিকিউৰিটি কৰিলোঁ কিন্তু চিকিউৰিটি কৰা বহুত দেৰি মোৰ ভুমুকি মাৰিলে মোৰ গুৰুজী এয়া গুৰুজী চাওক পুৰা একদম কি ক'ম গুৰুজী যিফালে মই সেইফালে একে পাছতে আছোঁ গাড়ী আহিলোঁ যাওঁ এতিয়া দেৰি হ'ব আজি ওলাইছোঁ বিতুপন দাৰ লগত এটা মটৰ ব্লগৰ কাৰণে আৰু মটৰ ব্লগৰ কাৰণে ওলাইছোঁ কিন্তু মোৰ বাইকখন নিয়া নাই মোৰ বাইকখন থৈছোঁ বিতুপন দাৰ ঘৰতে পাৰ্ক কৰি আৰু ওলাইছোঁ আয়নৰ লগত এইখন বাইকৰে বিতুপন দাৰ বাইকৰে হেৰি আয়ন কি লাগিব বিতুপন দাৰ কি লাগিব আৰু এয়া বিতুপন দাৰ ড্ৰোন লৈ পিনি ৰেডি হ'ল আয়নৰ কথাত আৰু মোক চিকিউৰিটি গাৰ্ড হিচাপে ৰাখিছে বেগটো বেগ কঢ়িয়াবলৈ ইয়াক লৈ ল'ব ৰেডি আৰু মোৰ লগতে ৰেডি আয়ন আমি যে ক'ত যাম তাৰপৰা আমি যাম ক'ত দিয়া ক'লৈ যাম বিতুপন দাই আকৌ লাগি আছে কি কাৰ্যকাৰী লাগি আছে কি কাৰ্যকাৰী আপোনালোকে চাই লওক তেখেতে লাগি আছে তেখেতৰ গৌপ্ৰ ঠিক কৰি আছে আৰু বলক গৈ থাকোঁ ক'ত গৈ আছোঁ কি এতিয়ালৈ কোনো মানে গৈছে বিতুপন দা আৰু বিতুপন দাৰ লগত গৈছোঁ মই কোনো সেইটো আপোনালোকে জানে অভিয়াছলি আৰু এয়া হৈছে গ্ৰুপ এয়া হৈছে গুৰু শিষ্য য'ত যায় তাত ধামাকাই হয় যি হ'ব ধামাকাই হ'ব এতিয়া গৈছে আগবাঢ়িছোঁ তেলটো ভাৰত যে আগবাঢ়িছোঁ আমি নতুন এটা ডেষ্টিনেশ্যন ক'ত যাওঁ কি কৰোঁ নাজানো যি হ'ব ধামাকা হ'ব নাই বিতুপন দা ধামাকা হ'ব আৰু বিতুপন দাই এতিয়া ইফালে চাবলৈ হ'ব নাই কাৰণ আগফালে লক্ষ্যহীন যাত্ৰা আমি গৈ আছোঁ য'ত গৈ আছোঁ তাত পূৰা ধামাকা দি হ'ল আজি আমি দিনটো ঘূৰিম কেমেৰা ছেট আপ ঠিক কৰিবলৈ এইবাৰ ফাৰ্ষ্ট টাইম নহয় এইবাৰ লৈ পিনি কেনেকুৱা দেখিছে কি ঝামেলা ব্লগিং কৰা পিনি এতিয়া পালোঁ আমি পদুমণি ঠাই আৰু পদুমণি সেৱা বিচাৰি পিনি আমাৰ যাত্ৰা আকৌ আগলৈ আৰু পদুমণি থান আমি প্ৰসাদ খাই ল'লোঁ প্ৰসাদ অকলে মাৰি দিলে পূৰা প্ৰসাদটো কি আছিলে দেখাব নোৱাৰি অন কেমেৰা দেখাব নোৱাৰি অন কেমেৰা দেখাব নোৱাৰি মই প্ৰসাদটো খাই আছোঁ তেতিয়ালৈকে আপোনালোকে ব্লগটো এনজয় কৰক আপাৰ আছামৰ ফালে আপুনি জানে যে চবতকৈ বেছি চাহ উৎপন্ন হয় আৰু চাহ সেই বাগিচা আমাৰ অসমৰ আপাৰ আছামতে আছে চ' আপাৰ আছামত আহি যে আপোনাৰ চাহ বাগিচা নেদেখাওঁ তেন্তে আধৰুৱা হৈ যাব সেইকাৰণে থুলমূলকৈ হ'লে আপোনাক দেখাবলৈ ট্ৰাই কৰিম আৰু লগতে আমি গৈ আছোঁ আমাৰ যাত্ৰালৈ আৰু আমাৰ যাত্ৰা কিমান দূৰ হ'ব নাজানো আমি আহি পালোহি সোৱণশিৰি দলঙৰ ওপৰত আৰু দলঙৰ দৃশ্য আপোনালোকে চাই লওক এই গানটোৰ জৰিয়তে
জিৰি জিৰি নিজৰে গান শুনিছানে পক্ষীৰ কলতান গছে বনে বতাহৰ ধেমালি আগলি বতাহে সৰালে চুপহি কাজলি জপা দুচকুৰ পতা সেউজতে ভৰা কণী পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আৱৰা গোগামুখ আৰু গোগামুখৰ পৰা আমি যাওঁনা হ'লোঁ লেফ্ট চাইডে মানে NSPC ৰোডত গৈ থাকোঁতে ঘপককৈ বিতুপন দা মনত পৰিলে যে আমি যাব লাগে ৰাম জখলা বুলি এটি ঠাই আৰু য'ত আছে ৱাটাৰফল আৰু এডভেঞ্চাৰ ফিল কৰিবলৈ তাতকৈ আৰু কি লাগে সেয়ে আমি গৈ থাকোঁতে ৰাস্তাত পালোঁ লোহাৰ দলং আৰু লোহাৰ দলং পাৰ হৈ পিনি পালোঁ আমি মিচিং জনগোষ্ঠীয়ে বসবাস কৰা এটি গাঁও যাৰ গাঁৱৰ নাম হৈছে মিংমাং আৰু মিংমাঙৰ লগতে মানে মিংমাং এৰিয়া হয় কিন্তু গাঁওখন নাম বহুত বেলেগ আছে চ' আৰু ইমান ধুনীয়া আৰু ইয়াত চাওক আকৌ সেই দেখিছে দূৰৈত পাহাৰ আমি পাহাৰ বুলি ক'লেতো নক'ব আৰু ফুল এডভেঞ্চাৰ আহি যায় আৰু দুয়ে গৈ আছোঁ একদম কিবা মানে আমাৰ সাধু কথাৰ দৰে ভাবি পিনি গৈ আছোঁ এইখন গাঁৱৰ মাজেৰে যাৰ নাম হৈছে জেংৰাই একো নজনা নিশ্চিন্তাকৈ আৰু একো লক্ষ্য নোহোৱাকৈ আমি আহিছিলোঁ মই আৰু বিতুপন দা আহি পিনি আমাৰ এটা গতি বুলি নকওঁ আমাৰ হৈ গ'ল দুৰ্গতি বিতুপন দা লক্ষ্য এটা আমি বিচাৰি উলিয়াইছিলোঁ কিন্তু সেইটো যে বিচাৰি পাওঁতে ইমান টাইম লাগিব গম নাপাওঁ আৰু এতিয়া আমি আহি পোৱা নাই আমি এতিয়ালৈ পোৱা নাই কিন্তু এতিয়া আমি যিডোখৰ জেগাত আছোঁ সেই জেগাডোখৰৰ ভিউ চাওক আপুনি ধুনীয়া কি আল্টিমেট ভিউ আৰু এইফালে আছে পাহাৰটো চাওক কি ধুনীয়া লাগিছে আমি এইফালে গতি কৰিব লাগিব এতিয়া এইফালৰ পৰা এতিয়া কিমান কিলোমিটাৰ যাব লাগিব আমি যি জেগাত যাম বুলি ভাবিছোঁ সেই জেগা ইয়াৰ পৰা এতিয়া কিমান কিলোমিটাৰ যাব কিমান দূৰ আছে সেইটো নাজানো কিবা এটা ভাল চিন্তা কৰি আৰু কিবা ভাল কথা মনত লৈ পিনি যদি কিবা এটা যদি কৰিবলৈ যায় তেন্তে সেইটো আপোনাৰ সাৰ্থক হ'বই আৰু সেই উদ্দেশ্যৰে আমি জেংৰাৰ মাজেৰে গৈ পিনি পালোহি এই ধুনীয়া পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত বিতুপন দাই বাইক চলাই যাওঁ পিছফালে বহি পিনি ব্লগিং কৰাত লাগি গৈছোঁ আৰু যি ভাবি পিনি আমি ঘৰৰ পৰা ওলাইছিলোঁ এটা ৰাইড মানে আন একো প্লেন নকৰাকৈ বা একো মানে ধৰক ডিচাইড নকৰাকৈ নিজেও কনফিউজনত আছিলোঁ আৰু আপোনালোকেও কনফিউজনত ৰাখিছিলোঁ কিন্তু ফাইনেলি আহি পিনে আমি ঠাইডোখৰ পাইছোঁ কিন্তু ঠাইডোখৰ পালোঁ আমি যিডোখৰ জেগাত পালোঁ এইডোখৰ জেগা চাওক পৰিৱেশ চাওক পূৰা পাহাৰৰ ওচৰতে আছোঁ আৰু পাহাৰ বুলি ক'লে কি জানে নাই ট্ৰেভেল আৰু এডভেঞ্চাৰ ফিল হয় কিন্তু সেই এডভেঞ্চাৰ ফিল কৰিবলৈ মই আহিছোঁ মোৰ লগত আহিছে বিতুপন দা আৰু বিতুপন দাৰ লগত মোৰ লগত অহা নাই একচুৱেলি মই আহিছোঁ বিতুপন দাৰ লগত আৰু বিতুপন দা আৰু মই দুইটাই মানে কি টোটেলি এই জেগাডোখৰৰ বিষয়ে নলেজ বোলা বস্তুটো যে দুইজনৰ আছে 0% আমি এইফালে গৈ পিনি এতিয়া পূৰা টোটেলি এডভেঞ্চাৰ ৰাইড হ'ব খোজকঢ়া ৱাকিং ডিষ্টেঞ্চ হয় কিন্তু কিমান দূৰ হয় 1 ঘণ্টা বুলি কৈছে কিন্তু কিমান দেৰি লাগে নাজানো প্লেনিং কৰিছে চ' বিতুপন দাৰ পৰা জানো আৰু গৈ থাকোঁ বলক ঠাইটুকুৰালৈ আমি যে হেৰি কি বুলি কয় ঢকুৱাখানা গৈছিলোঁ চ' ঢকুৱাখানা যিটো ফিল কৰি চাইকেল চলাই পিনি আজি মোৰ ঠিক তেনেকুৱা এটা ফিল আহিছে কিন্তু এই ফিলটো এতিয়া খোজকাঢ়োতে ওলাব বিশেষকৈতো পাহাৰীয়া ঠাই চাওক মোৰ লগত আহিলে তেনেকুৱা হ'বই আৰু এই টোটেলি মই শুনো আকৌ মই সদায় মই ফিল কৰোঁ আৰু ভাল পাওঁ মানে এই এডভেঞ্চাৰবিলাক আৰু আজি আহি পিনি পাইছোঁ এইটোতো আল্টিমেট এডভেঞ্চাৰ হ'ব কি হয় চাওঁ বোলা হাতী ওলাই দিয়া অঁ সেইটোহে ভয় লাগিছে আৰু দিল কি ক'ম মানে নিজকে নিজে মানে ৰখাব নোৱাৰোঁ পাহাৰ বুলি ক'লে পাহাৰত মই এনেকৈ ট্ৰেকিং কৰিবা কিবা এটা ফিল হয় আৰু সেই ফিলটো কি হয় সেই অনুভৱ অনলি মই জানো আৰু যদি আপোনালোকে যে মোৰ নিচিনা একেই মনৰ মানুহ বা একেই চিন্তাৰ মানুহ তেনে আপুনি বুজি পায় আপুনিও যিসকল গাঁওবাসী দেখিলে গাঁওবাসীয়ে আমাক কিবা শিৱ বাবাৰ কিবা পূজা পাতিছে চ' পূজাত আমাক ইনভাইট কৰিছে যাওঁতে আমি খাব লাগিব কিন্তু তাৰ আগতে আমি গৈ থাকোঁ আমাৰ লক্ষ্যস্থানত জ'চ মানে কি বোলে এনেকৈ ট্ৰেকিং কৰা বা হেৰি বা ক'ৰবাত ব্লগ বনোৱা এনেকৈ এডভেঞ্চাৰ ফিল হোৱা কিবা এটা জ'চ মানে শুনিবলৈ বা হেৰি কৰিবলৈ কিবা এটা জ'চ থাকে কিন্তু আহি পিনি একচুৱেলি যেতিয়া আহি পিনি আমি নিজে সেই জেগাডোখৰ পাওঁ বা সেই ঠাইটুকুৰা পাওঁ যেতিয়া সেইটো ফিল কৰোঁ তেতিয়া কি হয় মোক দেখি পিনি বা আপুনি বিতুপন দাক দেখি পিনি অভিয়াছলি গম পাইছে আৰু চাই যাওঁ এতিয়াও বহুত দূৰ আছে বুলি কৈছে কিন্তু যি ঠাইটুকুৰা গৈ পিনি যি শ্বৰ্টটোৰ কাৰণে আমি গৈ আছোঁ বা যি মেইন পইণ্টটো সেই পইণ্টটোলৈ কিমান দূৰ আছে এতিয়া আমি নাজানো চ' গৈ থাকোঁ আৰু চাই যাওক আৰু এতিয়া ক'ত আছোঁ সেইটো চাওক আমি কেনেকৈ ৰাস্তা
কষ্টসমূহ সকলোখিনি মোৰ মানে একদম পূৰা টোটেলি ক্লিয়াৰ ফ্ৰেছ হৈ গৈছোঁ কাৰণ কিয়নো ইমান ধুনীয়া পৰিৱেশ আৰু লগতে চৰাই চিৰিকটিৰ মাতত পূৰা মুগ্ধ হৈ গ'লোঁ মানে মই আপুনি কিবা ক'ব একো কৰিব নালাগে মোক দেখুৱাইছে নেকি আৰু একো কৰিব নালাগে মানে নামঘৰত বা মছজিদত এটকা দান দি দিব আমি একজেক্টলি জেগাডোখৰ কোনডোখৰ বা ক'ত আছে আমি সেইখিনি নাজানো আমি আহি থাকোঁতে ৰাস্তাত এগৰাকী মাইকী মানুহক সুধিছিলোঁ যিগৰাকী বেপাৰী আছিলে তো তেখেতক সোধোতে তেখেতে আমাক যিটো কথা কৈছিলে আমি যে সেইডোখৰ জেগাত গ'লোহেঁতেন সেইডোখৰ জেগাত গৈ পিনে আপোনালোকে এই পৰিৱেশ বা ইয়াৰ যি সৌন্দৰ্য সেইখিনি আমি দেখাব নোৱাৰিলোঁ মানুহজনীক আমি সুধিছিলোঁ যে ৱাটাৰফলটো কোনফালে আছে কিন্তু মানুহজনীয়ে এই বিষয়ে টোটেলি মানে নাজানে বুলিয়ে ক'ব লাগিব আৰু মানুহজনীয়ে আমাক পঠিয়াই দিলে যে যিটো ৰাস্তাত আৰু সেই ৰাস্তা দি গৈ পিনি আমি য'ত পালোগৈ তাত আছে এটা ৱাটাৰ ছাপ্লাই চ' চলিয়ে দিখাত হে ये चीज़ क्या है ये की বস্তু हाय दोस्त আহা সেলফি এটা লওঁ ক'ত গ'ল এইফালে আছে আৰু এটা মেচিন এইফালে পলাইছে আমাক দেখি পিনি আৰু আমি গৈ আছোঁ ক'লৈ দেখাবলৈ যত্ন কৰিছোঁ লগতে যাবলৈও বহুত ভয়ানক ঠাই বহিছে য'ৰ পৰা পানী পৰিছে আমি সেই সীমান্তলৈ যাব বিচাৰিছোঁ তাৰ আগতে চাকৰিটো এডভেঞ্চাৰ ফিল কৰিবলৈ আৰু এটা ট্ৰেকিং কৰা ৰাস্তা কি ৰাস্তাৰে আমি গৈ পিনি কি ধৰণে ক'ত গৈ আছোঁ কি কথা একো নাজানো ইয়াৰ বিষয়ে কোনো মানুহৰ ঘৰ নাই আমি যিডোখৰ জেগালৈ গৈ আছোঁ বা যিডোখৰ ঠাইৰে গৈ আছোঁ তাত কোনো মানুহৰ সমাগমো দেখা নাই বা একো দেখা নাই ইয়াত আহি পিনি এতিয়া ভয় ভাৱ এটা অনুভৱ হৈছে কাৰণ কিয়নো আমি যিমানডোখৰ আহিছোঁ প্ৰতিডোখৰতে অলপ দূৰ ডিষ্টেঞ্চত মানে আমি যিটো দেখালোঁ মানে একজেক্টলি আপুনি এতিয়া চাই ধৰিব পৰা নাই তথাপি কৈছোঁ আমি হাতী গু দেখিব পাইছোঁ চ' হাতী গু কিন্তু তথাপি ইয়াত হাতী থাকে বাই চান্স যদি সন্মুখত ওলাই যায় এনেই খোজকাঢ়োতে ভাগৰ সন্মুখত ওলাই গ'লে তথাপি একো নাই জয় গণেশ বাবা কি জয় কিছুমানে মোক কৈছিলে যে কি বনা ব্লগ বনা তাৰপৰা আৰু কিবা ৰাখি চিনেমেটিক শ্বৰ্ট লাগে তাৰপৰা আৰু নেক্সট আৰু ড্ৰোন শ্বৰ্ট লাগে তাৰপিছত আৰু এটা মোক কিবা এটা কৈছিলে যে কি ফিল কৰ এডভেঞ্চাৰ ফিল মানে ইমানে এডভেঞ্চাৰ ফিল কৰি দেখিছেনে গোটেই এডভেঞ্চাৰ বৈ আহিছে কৰিছোঁ ক'ত আছোঁ কি হেৰি একো প্লেন নাই থোৱা আপোনালোকক ইমান দূৰ দেখুৱালোঁ ভিডিঅ'টো আৰু আপোনালোকক চালে মনোযোগেৰে কিবা এটা পাম বুলি বা কিবা এটা ফিল কৰিম বুলি কিবা এটা মোৰ বিশ্বাসত আপোনালোকে ভিডিঅ'টো চালে ইমান দূৰ তাৰ কাৰণে অশেষ থেংক ইউ আৰু যি কষ্টৰ বলত আহিলোঁ মই আহিলোঁ আৰু এই আমাৰ দাদা দেখিছে নহয় এই ভালকৈ দেই এই ভিউৱাৰ্ছ আপোনালোকৰ মই আজি কৈছোঁ ন মোৰ এডভেঞ্চাৰ ফিল মোৰ হৈছে লগতে আপোনালোকৰ ফিল হৈছে যি হোৱা নাই তেন্তে ক'ব খালি যাতে বাৰু এই হয় ৰামজখলা যাৰ নাম হৈছে ৰামজখলা ইয়াকে কয় আৰু কিহৰ কাৰণে কয় কি কাৰণে কয় সেইখিনি মই নাজানো যদি আপোনালোকে এই বিষয়ে জানে অকণমান হ'লেও ইমানকণ হ'লেও যদি জানে সেই বিষয়ে কমেণ্ট কৰি দিয়ক কমেণ্ট কৰি পিনি জনাওক মোক মুঠতে মোৰ লগতে যিসকল ভিউৱাৰ্ছ চাই সেইসকলক জনাওক ৰামজখলা নামটো কিয় দিয়া হৈছে চাওক ইয়াত আহি পিনি বেলেগ একো নহয় অনলি এটা ফিল পাব শান্তি সম্পূৰ্ণ শান্তিময় ঠাই ইয়াত কোনোফালে বেলেগ হেৰি নাই অকল প্ৰকৃতিৰে ভৰা প্ৰকৃতি চবফালে প্ৰকৃতিৰ কি বস্তু নাই ইয়াত চব বস্তু আছে সৰু এটা ঝৰ্ণা সৰুকৈ বৈ আহিছে ওপৰৰ পৰা দেখিছে তললৈ আহিছে আৰু মোৰ পিছফালে আছে মেইন পুখুৰীত আছে মাছ আছে মই মাছ দেখি পাই আছোঁ কিন্তু আপোনালোকক মই দেখাব পৰা নাই এনেকৈ চাইছে জাষ্ট ফিল কৰক আৰু ফিল কৰি মই কি কৰিম এতিয়া বেলেগ একো নকৰোঁ মুখখন ধুম বহুত গৰম লাগিছে আৰু আপুনি মোক বহুত ভালকৈ গম পাইছে চাগে মোৰ কেনেকৈ ফিল হৈছে আৰু কি কৰিছোঁ কি হেৰি কৰিছোঁ পানী চাওক না মোৰ গা ধুবলৈ মন গৈছে কিন্তু বহুত গা ধুব মন গৈছে গা ধুবলৈ একো নানিলোঁ তথাপি কি মই মুখ নধুম নি মই মুখ ধুমেই আৰু চাওক আৰু মই বেলেগ একো নকৰোঁ ফটো কেইটা মাৰিলে ইনষ্টাগ্ৰামৰ কাৰণে যি ইনষ্টাগ্ৰামত যদি আপোনালোকে মোৰ এতিয়ালৈকে ফ'ল' কৰা নাই দেন বেলেগ কৰিব নালাগে তলত লিংক ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে আৰু ইয়াত ওলাই আছে চ' ইনষ্টাগ্ৰামৰ হেণ্ডেল আৰু গৈ ফ'ল' কৰক আৰু মোক বিষয়ে জানক আৰু মোক যদি কিবা হেৰি কৰিব বিচাৰে তেন্তে আপোনালোকে জাষ্ট তাত কমেণ্ট কৰি দিব বা ফ'ল' কৰি পিনি মেছেজ কৰিব পাৰে মোৰ লগত কণ্টেক্ট কৰিব পাৰে চ' ক'ত কি আছে আৰু আপোনালোকৰ ঘৰৰ ওচৰে পাঁজৰে যি এনেধৰণৰ কিবা প্ৰাকৃতিক পৰিৱেশৰ বা এডভেঞ্চাৰ ফিল কৰাব বা কিবা জেগা আছে তেন কমেণ্ট কৰি মোক জনাব বা মেছেজ কৰি জনাব মই নিশ্চয় আপোনাৰ লগত সেই ঠাই ৰিভিল কৰিম চাই থাকক নতুন ভিডিঅ' নতুন ঠাইৰ সৈতে পাই থাকিব আৰু চাই লওক দুটামান ড্ৰোন শ্বটৰ জৰিয়তে মই দেখাবলৈ ট্ৰাই কৰিছোঁ আৰু আল্টিমেট ভিউ
জনাৰে গান শুনিছানে পক্ষীৰ কলতান গছে বনে বতাহ আজি যিখিনি দেখিলে আৰু যি দেখুৱালোঁ বা যি চালে আপোনালোকে যি ফিল কৰিলে মোৰ লগতে আপোনালোকে গাইজ আৰু এডভেঞ্চাৰ ফিল কৰিছোঁ বুলি মই পূৰা বিশ্বাস মোৰ মনে আজি শান্তি লাভ কৰিছোঁ কিয়নো মই আপোনালোকক কিবা এটা ফিল কৰাব পাৰিছোঁ মোৰ লগতে মোৰ ইউটিউব চেনেলৰ পৰিয়ালৰ পৰাই আপোনাক মোৰ দৰ্শক হোৱাৰ কাৰণে মোৰ ফালৰ পৰা থেংক ইউ আৰু এই নেচাৰেল পৰিৱেশৰ বিষয়ে যদি আপোনাৰ কিবা ক'বলৈ মন আছে যেনে একো মোক ক'ব লাগে জাষ্ট কমেণ্ট কৰি দিয়ক মোৰ লগত তাক আপোনালোকৰ ভিউৱাৰ্ছসকলে জাষ্ট কমেণ্টৰ অপশ্যনত যাওক কমেণ্ট অপশ্যনত গৈ পিনি আপোনালোক চাওক ইয়াৰ পৰিৱেশৰ বৰ্ণনা দিয়ক কৰিলোঁ যি চালে আপোনালোকে যি ফিল কৰালোঁ ইয়াৰ লগতে এডভেঞ্চাৰ ফিল কৰালোঁ যদি কিবা ভিডিঅ'টো ভাল পালে তেনে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে যদি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু শেষতে মোৰ যিটো ৰেগুলাৰ শেষ ইণ্ট্ৰ' আছে সেই ইণ্ট্ৰ'টোৰে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ জীৱন জিন্দাবাদ এইটো ৰাস্তাৰে এনেকৈ ঘৰ আহিলোঁ বিতুপন দা গৈছে এইফালে আকৌ যিটো ৰাস্তাৰে আহিলোঁ সেইটো ৰাস্তাৰে বিতুপন দা গ'ল বিতুপন দা গৈ পিনি পালেগৈ সেইটো অকণ দেখিছে পালেগৈ তলত চলে মই কিন্তু সিফালে যাওঁ কিয়নো এডভেঞ্চাৰ মোৰ खून में है मेरा एडवेंचर इसलिए हम जाएगा इस रास्ते में चलिए एंजॉय करते हैं শুনিছানে পক্ষীৰ কলতান গছে বনে বতাহৰ ধেমালি আগলি বতাহে সৰালে চুপহি কাজলি তোমালোকে ইয়াৰ নেকি নামটো কি তোমাৰ তুমি স্কুল আহিছা নি স্কুল পঢ়িব আহিছা নি নমস্কাৰ দিছা ব্লগত ভিডিঅ' আৰু ভাল লাগিছে কিয়নো আমি আহিলোঁ মানে লখিমপুৰৰ পৰা আহিছিলোঁ আমি ৱাটাৰফলো চাবলৈ আহিলোঁ তাৰ লগতে আৰু ইয়াত অহাৰ পিছত আপোনালোকক লগ পালোঁ আৰু আপোনালোকৰ যিটো মৰম চেনেহ মানে সেইখিনি মানে তুলনা টোটেল ধন্যবাদ জনাইছিলোঁ ইমানখিনি মৰম দিয়াৰ কাৰণে নাম কি আছিল আপোনাৰ মোৰ শিৱপ্ৰসাদ দলে নাম শ্ৰী বগাচুতীয়া আৰু ঠিক আছে এইসকলক লগ পালোঁ আৰু লগতে ইয়াত থকা সকলো ৰাইজকে দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু চাই লওক আপোনালোকে সকলোৱে হয় আৰু দাদাসকলে মোক আৰু বিতুপন দাক এতিয়া ইয়াত ভোজনৰ কাৰণে ব্যৱস্থা কৰিছে চ' বিতুপন দাক